কিন্তু তুমি পেণ্টি নে হাগিছ সেইটো ভিডিঅ'টোত কিয় দেখুৱাব লাগে? আৰু সেইটো পেণ্টি বা হাগিছ নহয়, সেইটো হাফ পেণ্ট হয় বগা, স্কাৰ্টৰ তলত পিন্ধে যে ভৰি চৰি দাঙিলে ওলাই নাযায় একো। মিউজিক ছ'চিয়েল মিডিয়াত পপুলাৰ হৈ কিছুমানে নিজৰ টেলেণ্ট দেখুৱায়। ছ'চিয়েল মিডিয়াত পপুলাৰ হৈ কিছুমানে নিজৰ টেলেণ্ট দেখুৱায়। আমাৰ আইতা আকৌ পপুলাৰ হৈছে কভাৰ ভিডিঅ'তে নিজৰ জাঙিয়া দেখুৱায়। তো কি খবৰ আমাৰ গাঁৱলীয়া ডেকা ফেমিলিৰ? दोस्तों एक छोटी सी रिक्वेस्ट है, अगर अभी तक आप लोगों ने हमारे चैनल को सब्सिडी नहीं करा कर दिया। বন্ধুসকল আজি আমি কথা পাতিম পূৰ্বালী গগাইৰ ওপৰত। যে গগৈ শব্দটো গগাই লিখে, আনলিমিটেড শব্দটো এনলিমিটেড লিখে, যাক আমি জানো জাঙিয়া হাগিজ অথবা পেণ্টি বাইদেউ। তো যোৱা বন্ধুসকল ওচৰত থকা ঘুমটি দোকানখনলৈ গৈ 10 টকা চিখৰ এটা লৈ বহি যোৱা মোৰ ভিডিঅ' চাব লৈ, কাৰণ মোৰ ভিডিঅ'ত পাবা মজা, কিন্তু হেডফোনডাল লগাই ল'বা। আপোনালোকে JSB দাক শান্তিয়ে কিয় থাকিবলৈ দিয়া নাই? কি কৰিলে আপোনালোকক? মোক সেইটো কওক, কি কৰিলে আপোনালোকক? নহয় মানে জাঙিয়া এটা কি কৰা নাই JSBয়ে? JSB অসমৰ ছোৱালীবোৰক ধ্বংস কৰিছে এনেকৈ কভাৰ ভিডিঅ' দিছে। আনকি সেই আঁখি বছৰীয়া বুঢ়ীকো এৰা নাই। তুমি যে এনেকৈ গাই আছা, তোমাৰ তাতে কি হ'ল? আমি JSBক কিবা কৈছো? বেয়া খং উঠে মোৰ, বেয়া খং উঠে মোৰ, খং উঠিছে। বেয়া খং উঠে মোৰ। কাপোৰ কৰিলে কি এনেকৈ যে মানে ইমান মানুহতে হাৰেছমেণ্ট কৰি মাৰিছে কিয়? আৰে আইতা আগতে অসমীয়াটো ভালকৈ ক'বলৈ শিকাচোন, তাৰ পাছত ইংলিছ মাৰিবা। হাৰেছমেণ্ট কৰি মাৰি মানুহ হয়। সি মানুহ নেকি? দেখাততো তেনেকুৱা নালাগে। তেখেতৰ ওচৰত জিঅ' আছে। তেখেতৰ জিঅ' আছে নহয় মানে তেখেত আমাৰ নিচিনা মানুহ নহয় নেকি? অলপ বেলেগ নেকি? আপোনালোকৰ নিচিনা মানুহে হয়, কিন্তু তেখেতৰ মেণ্টেলিটিটো উচ্চ, আপোনালোকৰ ঠেক নহয়। ঠিক আছে, আপোনালোকৰ নিচিনা ঠেক নহয় মেণ্টেলিটিটো। তেখেতৰ মেণ্টেলিটিটো উচ্চ মেণ্টেলিটিৰ মানুহ হয় তেখেত। আৰে জাঙিয়া আইতা জনা আছে কাৰ কিমান মেণ্টেলিটি উচ্চ? মেণ্টেলিটি উচ্চ হোৱা দিন সেই ছ'চিয়েল মিডিয়াত এইবোৰ পাগলামি কৰি নাথাকিলে। ইজনী ছোৱালী পেট মোহাৰিব, ইজনী ছোৱালী উঠ চুপিব, ইজনী ছোৱালী কটি মোহাৰিব। আপোনালোকে গাঁৱতে থাকে নে অসমৰ বাহিৰত, ভাৰতৰ বাহিৰত গৈ পাইছে কাহানি? আমি বাৰু গাঁৱতে থাকো। তোমালোকে কি এইটো কভাৰ ভিডিঅ' কৰিবলৈ ভাৰতৰ বাহিৰত গৈছিলা? নহয় মানে ভাল, তোমালোকৰ এখন ৰেষ্টুৰেণ্টত যাবলৈ অকাত নাই, ভাৰতৰ বাহিৰত যোৱাৰ কথা কোৱা। গ্ৰীণ স্ক্ৰীনৰ সহায়ত লেম্বৰগিনি বেকগ্ৰাউণ্ডত লগাই থোৱা মানুহে তোমালোক। গাঁৱতে থাকে নে অসমৰ বাহিৰত, ভাৰতৰ বাহিৰত গৈ পাইছে কাহানি? মানিছো তই ভাৰতৰ বাহিৰত থাকক, কিন্তু নিজৰ নামটো ইংলিছত শুদ্ধকৈ লিখিব নজনা ছোৱালীজনী কেনেকৈ ভাৰতৰ বাহিৰত থাক? যিজনী আইতাই গগৈ শব্দটো গগাই লিখে, আনলিমিটেডটো এনলিমিটেড, সেইজনী আকৌ ভাৰতৰ বাহিৰত কেনেকৈ থাক? আমাৰ অসমখনে কিয় উন্নতি কৰিব পৰা নাই? আপোনাৰ আৰে কেলা তোৰ নিচিনা যদি আঁখি বছৰীয়া বুঢ়ীজনীয়ে যদি কভাৰ ভিডিঅ'ত জাঙিয়া দেখুৱাই ফুৰে, অসমখন কেনেকৈ উন্নতি হ'ব তই কচোন? এতিয়া অসমত বাঁহৰ ঘৰে মানুহৰ ভৰি আছে, চৰকাৰে লেট্ৰিন দিবলগীয়া হৈছে হা, কিয়? কিন্তু বাহিৰৰ দেশৰ মানুহক দিবলগীয়া হোৱা নাই। আৰে বুঢ়ী তই আমাৰ গাঁৱৰ দুখীয়া মানুহবোৰক ঠাট্টা কৰিবলৈ ক'ত অধিকাৰ পালি? নহয় মানে ঘৰৰ কি লেট্ৰিন কি তোৰ বাপেৰে বনাই দিব নেকি? চৰকাৰে লেট্ৰিন দিবলগীয়া হৈছে হা, কিয়? কিন্তু বাহিৰৰ इसकी माँ चोद दूंगा, इसकी बहन चोद दूंगा, इसके जैसे जितने भी गद्दार हैं कटुओं की, उनकी माँ चोद दूंगा। চাওক দাদাক শান্তি দিয়ে, বহুত হাৰেছমেণ্ট হৈছে মানুহটো, ইমান হাৰেছমেণ্ট নকৰিব। যদি দাদাৰ কিবা এটা হয় মোতকৈ বেয়া কিন্তু কোনো নহ'ব, ৰোষ্টাৰসকলক কৈ থ'লোঁ মই হা। আৰে কেলা তোৰ কোনোবা ৰোষ্টাৰৰ ওপৰত প্ৰব্লেম হৈছে নাম ধৰি কওঁ না, এনেকৈ চবৰে গাত কিয় দুখ দি আছ? আপোনালোকক চাই ল'ম, এটা ৰোষ্টাৰক চিনি পাওঁ, ঘৰৰ পৰা চুচৰাই মাৰি কেলা ঘৰৰ পৰা চুচৰাবলৈ কি চবেই তোক পিঠিটো পাতি দিব নেকি? অসমতেতো থাকে, অসমীয়াইতো হয়, গাঁৱৰ ভোটৰ য'তাই থাকে। আৰে ভাল তই এনেকৈ গাঁৱৰ মানুহক ভূত বুলি ক'বলৈ ক'ত অধিকাৰ পালি? গাঁৱৰ ভোটৰ তোৰ কভাৰ ভিডিঅ'টো যেনেকুৱা দেখিছিলোঁ ৰিয়েলিটিত ভুতুনিজনীতকৈ কম লগা নাই। আৰে আইতা তোমাৰ হাগি চলোৱা ভিডিঅ'টোৰ কাৰণে আজি এইবোৰ হৈছে। কাপোৰ নাই যদি আমাক কোৱা হ'লে হয় দিলোহেঁতেন নহয়। কাপোৰ নাই, মোৰ কাপোৰ নাই। আৰে মোৰ কাপোৰৰ দাম শুনিলে কিজানি তহঁতি এনেকুৱা পইচাই চুই পোৱা নাই, গম পাইছ? মোৰ ব্ৰেণ্ড তহঁতি চিনিয়ে নাপাব। ফুটপাথৰ কাপোৰ পিন্ধা মানুহে ব্ৰেণ্ড চিনি পাবি? মানিছো আইতা তুমি যিমান দাবী কাপোৰ পিন্ধা আমি সিমান পইচা চুই পোৱা নাই। আমি দুখীয়া মানুহ ফুটপাথৰ কাপোৰ পিন্ধি থাকোঁ, কিন্তু তুমি পেণ্টি নে হাগিছ সেইটো ভিডিঅ'টোত কিয় দেখুৱাব লাগে? ৱেষ্টাৰ্ণ ড্ৰেছ হয়, গম পাইছ? আৰু সেইটো পেণ্টি বা হাগিছ নহয়, সেইটো হাফ পেণ্ট হয় বগা, স্কাৰ্টৰ তলত পিন্ধে যে ভৰি চৰি দাঙিলে ওলাই নাযায়।
বন্ধুসকল আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ অসমৰ ডেকাই এগৰাকী আইতাৰ ওপৰত এটা ভিডিঅ' বনাইছিল আৰু আইতাৰ ভিডিঅ'টোত বৰ ধুনীয়া কমেণ্ট এটা দিছে চাই লওঁ হা। বন্ধুসকল আইতাই ইমান ধুনীয়া ইংলিছ মাৰে যে আনলিমিটেডটো এনলিমিটেড কৰি পেলালে। মই পূৰ্বালী গগৈ। মই আকৌ বিশেষ দুষাৰমান এই জহৰা নে কি অসমৰ ডেকালৈ দুষাৰমান কথা ক'বলৈ আহিম। সঁচা কৈছে বন্ধুসকল, ইহঁতৰ অকল পপুলাৰ হ'ব মন। অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰৰ ওপৰত যি পায় তাকে বকে, তেতিয়াহে ৰিপ্লাই দিব, ভিডিঅ' বনাব, তেতিয়াহে পপুলাৰ হ'ব পাৰিব। নাই আৰু 80 বছৰীয়া